এতিয়া ডিউটিৰ পৰা আহি পাইছোঁহিহে মই বৰ্তমান। তাত আহি পেলাই দেখিছোঁ যে আমাৰ ৰুমত মানে অকণমান 31 ডিচেম্বৰৰ কাৰণে খানা এটা আয়োজন চলি আছে। সেই তাকে লোকেল এটা একদম ধুনীয়াকৈ পুৰি কৰি থৈ দিছে বাৰু। এতিয়া কটা দায়িত্বটো মোক দিছে। তাকে কাটো, আপোনালোকক দেখুৱাই আছোঁ। এইটো মাংস কাটি হৈ গ'ল। তাৰপিছত এতিয়া আকৌ এয়া তেল দি আছে। কেৰাহী ন এইটো চচ, এইফালে দালি ন এইটো দালি। ওপৰত পনীৰ হৈ গ'ল বনাই পেলাই। এতিয়া বনাই আছে। এইটোৱে আমাৰ খানা আৰু মুকলি আকাশৰ তলত সৰু পৰিয়াল। তাৰপিছত এইফালে আছে আপোনাৰ হোম থিয়েটাৰযোৰ বজোৱা নাই কাৰণ ভিডিঅ' ওপৰতে বনাই আছোঁ যে। এইফালে আছে। তাৰপিছত এইফালে ঠাণ্ডা ছিজন যে সেইকাৰণে জুই জ্বলাই আছে। মাধৱজী আগ লাগ ৰে না। তুমি এইটো কি খাই আছা? ৰখিবা তুমি এইটো কি খাই আছা? চৰাই ঠেং। হা লেগ পিচ নে চৰাই ঠেং? এতিয়া বনি আছে তেল।